আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আহি গ'লোঁ আপোনালোকৰ মাজলৈ আৰু স্বাগতম জনাইছোঁ আপোনাক মোৰ অকণমানি পৃথিৱীখনলৈ। আজিও সেই একেই খেলৰ ভিডিঅ'। আমাৰ চলিত খেলখন আজি অন্ত পৰিব আৰু আজি ফাইনেল। ইতিমধ্যে খেল হৈ আছে ফিল্ডত। মই বিশেষ কামত বাহিৰত যাবলগীয়া হোৱাত অহা দেৰি হ'ল আৰু বলক একেবাৰে ফিল্ডলৈকে যাওঁ। আজি কি হয় কেনেদৰে খেলখন হৈ আছে দেখাওঁ আৰু ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকক। এয়া মই গৈ আছোঁ আৰু এয়া চাওক, মানুহে গছ গজাই থকা গাঁওখন সম্পূৰ্ণ খালী। সব মানুহ খেল চাবলৈ গ'ল আৰু আমিও যাওঁ খেলখন চাওঁগৈ। আজি শেষ ফাইনেল। চাওক, খেল ষ্টাৰ্ট হৈ গ'ল। মোৰ অহা দেৰি হ'ল আৰু খেল আৰম্ভ হৈ আছে। কি হৈ আছে, কেনেদৰে হৈ আছে, বলক ভিডিঅ'টো শেষলৈকে চাওঁ। স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকক আৰু আপুনিও আনন্দ লওক, ময়ো ইয়াৰ পৰাই উপভোগ কৰোঁ, আপুনিও উপভোগ কৰক। आगे लेकर जाना है, थर्ड गेट को लाइन पर ढालना पड़ेगा। फील्डिंग मौजूद है, मिलेगा एक आसान सा सिंगल এখন প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল হৈ আছে। এইখন হোৱাৰ পিছতে বাকী খেলসমূহ হ'ব আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। अगर ये ओवर फिर से एक और अच्छा गेंदबाज कर रही है, गेंदबाजी मिंटू ने। यही टीएमसीसी का बहुत बड़ा खिलाड़ी है। এয়া আমাৰ क्योंकि वो अभी तक अच्छा गेंदबाज कर रही है। তেখেতে খুব ধুনীয়াকৈ আমাক সহযোগ কৰি আছে গোটেইকেইদিন। তেখেতলৈ ধন্যবাদ দিছোঁ। এতিয়া কোৱাৰ্টাৰ ফাইনেল প্ৰায় শেষ হোৱা অৱস্থাত আৰু আমি দুয়োটা ফিল্ডৰ মাজলৈ আহিলোঁ। খেল চাৰিওফালে দেখিছে কিমান দৰ্শকে ভিৰ কৰি আছে আৰু মানুহ আহিবলৈ বাকী আছে। এতিয়া ধৰক সন্ধ্যা বেছি হয় মানুহ ইয়াতে, যদিও বা দিন হ'লেও ঢেৰ মানুহ ভাবিছে কোৱাৰ্টাৰ ফাইনেল শেষ হ'ব। তাৰপিছত আৰু এখন দুখন মেচৰ পিছত ফাইনেল আৰু আজি একদম ফাইনেল মেচ। কি হ'ব এতিয়া? আজি কেইখন মেচ আছে এতিয়া গমেই পোৱা নাই নহয়। আজি এখনতো এতিয়া চালোঁ বাৰু, এখন ভাল লাগিলে চাই, বহুত ভাল লাগিলে দেই। দুয়োটা টিমেই ভাল লাগিলে আৰু দুখন মেচ আছে আৰু খুব টক্কৰ, খুব বেছি টক্কৰ হৈছে আৰু মজা লাগিছে, বহুত ভাল লাগিছে। ফাইনেল খেলিব, পাটকাই খেলিব। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ মোৰ যে বোধেৰে কৈছোঁ আৰু পাটকাই খেলিব লাগে, নহ'লে TMCC সময়ৰ পাছত ঠিক আছে। অৰ্থাৎ পংকজ দা আছে ইয়াতে, মই দেখাইছিলোঁ অলপ আগতে। আৰু গতিকে এজন আমাৰ কি হ'ব কি হ'ব মাল গেৰু খুৱাই যাব। আমাৰ খেল ভাল সন্ধিয়া হোৱাৰ লগে লগে উপস্থিত হোৱাৰ বাবে অনুৰোধ জনালোঁ। 4 দিন সাধাৰণতে আমাৰ খেলখন 4 দিন হয়, কিন্তু এবাৰ বতৰৰ বিধি পথালিৰ বাবে 7 দিন হ'ল। মৰিয়া যুৱ মিছ কৰিম, ছাত্ৰ খুব মিছ কৰিম। পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু তেখেতলোকৰ উজ্জ্বল ভৱিষ্যত কামনা খন্তেক কৰিলোঁ। পিছতে ফাইনেল হ'ব। ফাইনেল হোৱাৰ আগতে কিছুমান নীতি নিয়ম মানে কাৰ্যসূচী আছে, সেইখিনি দেখাই লৈছোঁ। চব লাইটৰ সম্পূৰ্ণ পোহৰ আহি গ'ল আৰু খন্তেক পিছতে আৰম্ভ হ'ব ফাইনেল খেল। মোৰ লগত এতিয়া আছে শিৱসাগৰ জিলাৰ যুটীয়া সম্পাদক। এয়া কি হ'ব, খেলখন শেষ। মানে প্ৰতিকূল বতৰৰ বাবে এদিন হকাই দিয়া হ'ল, যিহেতু কাইলৈ আমাৰ ফাইনেল হ'বলগীয়া আছিলে, কিন্তু এদিন আমাৰ আগবঢ়াই দিয়া হ'ল। আজি ফাইনেল হ'ব, চূড়ান্ত খেলখন আজি হ'ব। ৰাইজে আহিছে, দৰ্শকসকল চাব তেখেতলোকে। খেলুৱৈসকলে ইতিমধ্যে আহি পাইছেহি। কিছু সময়ৰ পিছতে আমাৰ খেলখন আৰম্ভ হ'ব। ধন্যবাদ। তেওঁ আছিলে যুটীয়া সম্পাদক। মই ষ্টেজৰ ওপৰৰ পৰা দুটামান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আৰু সম্বৰ্ধনা অনুষ্ঠান কিছু বাকী আছিলে, সেইখিনি সম্পূৰ্ণ কৰি আছে আৰু মাত্ৰ কেইটামান মিনিট তাৰপিছত আৰম্ভ হ'ব খেলখন। তাৰ আগতে আছে কাৰ্যসূচী শেষ কৰি লওক, চাই লওক। ইয়াৰ পাছত নেকিবালি উপস্থিত হৈছে। তেখেতক এখনি ফুলা গামোচা আদৰণি জনাবৰ বাবে মই জিলা সমিতিৰ সন্মানীয় মুখাধ্যক্ষ ইদুল আলী ওৰফে চিকু তেখেতক অনুৰোধ তাৰ পাছতে আছে হলিডে ফ্ৰেন্স ভাৰ্চেছ হাস্কিলাৰ। এই দুটি দলৰ মাজত যোনটো দলে আপোনাৰ প্ৰথম খেলখন হ'ব আপোনাৰ পাটকাই ভাৰ্চেছ N36। ইয়াত যোনটো দল জয়ী হ'ব সেইটো ডাইৰেক্ট ফাইনেলত প্ৰৱেশ কৰিব। তাৰপিছতে হ'ব হলিডে ফ্ৰেন্স ভাৰ্চেছ ইয়াৰ পাছতেই হাস্কিলাৰ। ইয়াতো যোনটো জিকিব সেইটো গৈ পেলাই ফাইনেল পাব। খন্তেক সেই দুখন খেলৰ পিছতেই ফাইনেল খেলখন। আমিৰুল আলী প্ৰাইজ মানি 1 লাখ টকা। আপোনাৰ 1 লাখ টকা প্ৰাইজ মানি বৰ্তমান কিমান পাৰ্চেণ্টেজ দিয়ে, কেনেকৈ দিয়ে, ফাৰ্ষ্টত কিমান দিব, ছেকেণ্ডত কিমান দিব, সমিতিয়ে অলপ 1 লাখ টকা প্ৰাইজ মনি আৰু ইজি নহয়। 1 লাখ টকাটো লৈ যোৱাটো ইমান ইজি নহয়, যিহেতু
টক্কৰ পুৰা ফুল টক্কৰ হ'ব। প্লাছ ট্ৰফি আছে, ট্ৰফি মেন অফ দ্য মেচ, মেন অফ দ্য চিৰিজ, এই দুটা আছে। তাৰপিছত প্লাছ আমিৰুল আলী, ছেকেণ্ড ট্ৰফি আছে, আজিজুল আলী ট্ৰফি মানে আৰু শাহনাজ আলী ডাঙৰ আৰু তিনিওটা ডাঙৰ ডাঙৰ ট্ৰফি। আৰু ট্ৰফিটো এতিয়ালৈকে যিমানে দেখিছে চবে এটা কথা সুধিবলৈ বাধ্য হৈছে, এইটো চলন্ত ট্ৰফি নে পাৰ্মানেণ্ট ট্ৰফি। আচলতে এইটো পাৰ্মানেণ্ট ট্ৰফি। মই আগতে দেখাইছোঁ ট্ৰফিটো আৰু আকৌ দেখাম সেইটো ট্ৰফি। পাৰ্মানেণ্ট ট্ৰফি যদিও চবে সুধি আছে চলন্ত ট্ৰফি নেকি। আৰু কেনেকুৱা লাগিছে ইব্ৰাহিম খান? ভাল লাগিছে, এইজন বহুত কষ্ট কৰিছে খেলখনত। আৰু বেচা একদম absolutely। আৰু এইটো আচলতে এখন অকল খেলেই নহয়, আমাৰ এইটো অঞ্চলৰ এটা উৎসৱ হিচাপে আমি পালন কৰোঁ। আৰু চাওক আৰু আগন্তুক গৈ থাকিব আপোনাৰ এতিয়া পঞ্চম বাৰ্ষিক হয় এখন, তাৰ পাছতো আকৌ হ'ব, প্ৰত্যেক বছৰে বছৰে হৈ যাব। এইবাৰ অকণমান আমাৰ বৰষুণৰ অসুবিধা দিলে, কিন্তু আশা কৰিম আমি অকণমান অহা বছৰ কৰিবলৈ চেষ্টা কৰিম। আৰু ইমান ডাঙৰ ডাঙৰ টিম আছে, কি হ'ব এতিয়া মই একো বুজি পোৱা নাই। ইয়াৰ পিছতে সম্বৰ্ধনা অনুষ্ঠানটো শেষ হ'ব, তাৰপিছতে অলপ সাংস্কৃতিক অনুষ্ঠান আছে, তাৰপিছতে ফাইনেল আৰু চাওক কোনে নিয়ে। আৰু এয়া আমাৰ চিন্তু দা ছেকেণ্ড ট্ৰফিটো দিছে, কেনেকুৱা অনুভৱ? শাহিদুৰ ৰহমান একেবাৰে প্ৰধানমন্ত্ৰী গোটেইটো। আৰু এজনক চিনি পাইছেনে? শুনা নাই তো ধন্যবাদ জনাইছোঁ প্ৰথমতে অকণমানি পৃথিৱী চেনেলটোলৈ। আৰু আজি খেল উপভোগ কৰি আছোঁ ডিমমুখ গাঁৱত। আজি ফাইনেল মেটচখন হ'ব, তো বহুত উৎসাহেৰে ৰখি আছোঁ চাবলৈ কি হয়। আপোনালোকে দেখা পাব খেলখন কোন জিকিছে কোন হাৰিছে, সকলো ইয়াৰ চেনেল দেখা পাব। আৰু অৱশ্যে এটা কথাই কওঁ, অকণমানি পৃথিৱী চেনেলটো সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ। ধন্যবাদ। ফাইনেল খেলিবি মানে? এতিয়া আৰম্ভ হৈ গ'ল প্ৰথমখন ছেমিফাইনেল খেল। আৰু এতিয়া বেটিং কৰিব পাটকাই আমাৰ চাইনা দৌৰিছে। এইটো চাইনা বেটা বহুত দিন নাছিলে ঘৰত, আকৌ আহি গ'ল খেল চাবলৈ। ক'ত গৈছিলি? ইমান দিন ক'ত গৈছিলি? কলকাতা ফুৰিব গৈছিলে। এয়া A to Z দেখাই আছোঁ খেলখনৰ। এতিয়া পাটকাই পে' কৰি আছে, তাৰপিছতে যাব খেলিবলৈ। প্ৰথমখন ইনিংছ খেলিব তেখেতলোকে, আৰু এখন ইনিংছত যদি জিকে তেতিয়া হয়তো ফাইনেলৰ বাবে চিলেক্টেড হ'ব পাৰে। চ' চাই থাকক ভিডিঅ'টো, স্ক্ৰিপ্ট নকৰিব। पहले गेंदबाज टर्न कर दिया है डॉट पिच, सामने मार दिया है उठाकर पहला छक्का, मारुति की फायदा बहुत। ये भी लगा दिया एक छक्के, आसान ये चाहिए जगह पर गेंद डाला, लेकिन एक्स्ट्रा रन वाइट। ये भी उठाकर मार दिया, फील्डर मौजूद, ये कैच आउट वो छोड़ दिया है। আপোনালোকৰ মাজত ইতিমধ্যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰতী চৰকাৰ সৰ্বভাৰতীয় তেল আৰু প্ৰাকৃতিক গেছ নিগম অনুসূচিত জাতি জনজাতি কল্যাণ পৰিষদৰ ডক্টৰ B.N. আম্বেদকাৰ বঁটাপ্ৰাপ্ত আমাৰ অতি আদৰৰ চৰকাৰ শ্ৰীযুত পুনাৰাম মিলিদেৱে আমাৰ উদ্যোক্তাসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে আমাৰ ইয়াত আহি উপস্থিত হৈছেহি। সেয়েহে আমি অতি শ্ৰদ্ধাৰে তেখেতক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আপাহতে আমি উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এই সম্বৰ্ধনাটি জনাবৰ বাবে সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ সন্মানীয় সভাপতি মহম্মদ ফাৰুক আহমেদ দেৱক মই সম্বৰ্ধনাটি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। বৰ্তমান শিৱসাগৰ জিলাৰ ক্ৰীড়া সন্থাৰ সভাপতি দায়িত্বটো আছে। এয়া আমাৰ মাজত পুনাৰাম মিলিদেৱ। সকলোকে আমি পাছতে আমি তেখেতৰ লগতে আমি আমন্ত্ৰণ কৰি অনা বিশিষ্ট সমাজকৰ্মী সত্যেন্দ্ৰ কুমাৰ দাস, তেখেতকো আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই মহম্মদ ইমৰান হুছেইনক অনুৰোধ জনাইছোঁ।
আন্ধাৰ অতৰাই পোহৰ উপচাই ৰাতিক দিন কৰি তেখেতসকলে এনেকুৱা এটা সুন্দৰ খেল তেওঁলোকে আয়োজন কৰিছে। যিহেতু এখন খেল খেলোৱাটো ইমান সহজ নহয়, তাকো ৰাতিক দিন কৰি, গতিকে তেওঁলোক প্ৰশংসাৰ পাত্ৰ। আৰু যিসকল ব্যক্তিয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই খেলখনত সহযোগিতা আগবঢ়াইছে তেওঁলোকো কৃতজ্ঞতাৰ পাত্ৰ। এতিয়া ফিল্ডত ছেমিফাইনেল খেলিবৰ বাবে আমাৰ গাঁৱৰ টীম হলিডে ফ্ৰেণ্ডছ, আৰু সেইবাবে সকলোৰে গাত তৰণি নাইকিয়া হৈ গ'ল। সকলোৰে উৎসাহ উদ্দীপনাৰ অন্ত নাই। এতিয়া হলিডে ফ্ৰেণ্ডছ জিকিব নাকাৰিব তাৰ অপেক্ষা কৰি আছে। চব চাৰিওফালে হুলস্থুল, অকল হলিডে ফ্ৰেণ্ডছ। হলিডে 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 এফালে চব হলিডে ফ্ৰেণ্ডছৰ ফ্ৰেণ্ডছ ৰখি আছে। হলিডে হলিডে এফালে হলিডে ফ্ৰেণ্ডছ, এফালে হলিডে, এজন এজন হলিডে, এফালে এজন হলিডে, এজন এজন হলিডে, এফালে এজন হলিডে, এইফালে এজন হলিডে, চব হলিডে হলিডে হৈ আছে আজি। জাৰ্চি জাৰ্চি হলিডে হলিডে হলিডে, এই আমাৰ বয়কট বাই হলিডে, একদম মেক্সৱেল 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 হলিডে, চবফালে হলিডে। দয়া কৰি যদি আপোনালোকে বাইকখন অকণমান আঁতৰাই দিয়ে তেনে গাড়ীখন পিছুৱাই ল'ব পাৰিব। গতিকে আপোনালোকৰ যদি ওচৰতে আছে তেনেহ'লে আইটেম গাড়ীখন ওলাবলৈ সুবিধা কৰি দিয়ে। ধন্যবাদ। আৰু এয়া হলিডে ফ্ৰেণ্ডছ আৰু TMCC, এয়া ফিল্ডিঙত হলিডে আমাৰ গাঁৱৰ টীম। আশা কৰিছোঁ তেওঁলোকে ফাইনেলখন আজৰি আনক। এজন শেহতীয়া হলিডে থাকি গৈছিলে, কি কি কিবা লাগিব লাগিব ইজ্জত ইজ্জত আমি নিজে পইচা দিয়ে 15 নম্বৰ নামত আছে জাৰ্চিযোৰ। বেগ 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 15 আতচবাজিৰ আতংকিত কৰি তুলিছে। সেয়া চাওক, ফাইনেল কি ক'ব এতিয়া? এতিয়া বৰ্তমান আমাৰ ইতিমধ্যে ফাইনেল খেলখনি হ'বলৈ গৈ আছে। আপোনালোকৰ সহায় সহযোগিতা সকলোৰে কামনা কৰিম। লাষ্ট ইনিংছ, এখন ইনিংছৰ পিছতে শেষ হৈ গ'ল। এতিয়া যিখন হ'ব এখন ফাইনেল, আৰু কি হ'ব গম পোৱা নাই। কিনা দিব যেন লাগিছে। এই দুখন টক্কৰ হ'ব। কোনজনে নিব এতিয়ালৈকে দৰ্শকে কোনো নিৰ্ধাৰিত কৰিব পৰা নাই। আৰু পৰৱৰ্তী সময়ত আপোনালোকে ফাইনেল খেলখনি নিশ্চয় চাবলৈ পাব। তাৰপিছতে ফলাফলটো ওলাই পৰিব। তাৰপিছত বঁটা বিতৰণি হ'ব। তাৰপিছত আপোনালোকৰ বঁটা বিতৰণিৰ পিছতে খেলখন সমাপ্ত ঘটিব। ধন্যবাদ। আৰু মানুহ ইয়াৰ পিছতে আৰু কেইটামান মুহূৰ্ত, আৰু তাৰপিছত আপোনালোকে চিন্তা নকৰিব, খন্তেক পিছতে আপোনালোকে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিব। ক্ৰিজ পৰ আবেলি মজুতে ৰাতুল আৰু মজিদ আজলালৈকে ছাবস্ক্ৰাইব কৰক। আচ্ছা নোহোৱাত কণা মোমাই বুলি যে কয়। চব নিমামা হৈ গ'ল, হাৰো হাৰো হৈ আছে। হাৰিম বুলি ভাবিছে নে জিকিম বুলি ভাবিছে? খেল হ'ব নহয়, আমি হাৰি যাব বহুত লাগে। চব নিমামা হৈ বহি আছে, হাৰিব নে জিকিব টেনশ্যন হৈ গ'ল। এতিয়া খেলখন কি হ'ব আৰু এতিয়া মোটামুটি আৰু ক'বলগীয়া একো নাই। 93 ৰানত এটা উইকেট গৈয়ে আছে এতিয়া আহিব। বুকু ধপ ধপ কৰি আছে। ফাইনেল আশা কাৰ? ফাইনেল আশা TMC আৰু চবৰে প্ৰিয় TMC। এটাৰ পাছত এটা উইকেট দিছে, আৰু আমাৰ এইটো চিন্তুকা গৈছে উইকেট লোৱাৰ বাবে। তেওঁ 1000-2000 কিবা এটা দিছে, একদম পুৰা ফালি দিছে উইকেট এটাৰ পিছত এটা দিছে।
ফাইনেল হ'ব লাষ্ট মেচ আৰু ফাইনেলৰ আগত চাওক এইটো 1000 লগাই দিছো আমাদের আশা হলক নহ'ল হলিডে ফ্ৰেণ্ডছ হাৰিলে আৰু ইয়াৰ পিছৰ যিখন খেল এখন ফাইনেল আৰু ফাইনেল মেটছখন কোনে লয় আমি তাৰ অপেক্ষাত ফাইনেল মেটছখন আৰম্ভ হোৱাৰ আগতে চাৰিওকাষে সব মানুহ খাৰা হৈ গ'ল আৰু ইয়াৰ খেলপথাৰৰ মাজত সকলো ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন তব শুভ নামে জাগে তব শুভ আশিস মাগে গাহে গাহা কণমানিকেইটা নাচ শেষ হ'ব আৰু আমাৰ এফালে টিম ৰেডি হৈ আছে ফাইনেল মেটছ চব ফাইনেল খেলখন হৈ আছে কিন্তু হ'লেও চাৰিওফালে দৰ্শকৰ ভিৰ কিন্তু নিমাও মাও খেলখন যিদৰে জমিব লাগিছিল সেইদৰে জমা নাই কোন জিকে কোন হাৰে তাৰ অপেক্ষাতে ৰৈ আছে হাজাৰ হাজাৰ দৰ্শকে খেলখন প্ৰত্যক্ষ কৰি আছে যদিও উৎসাহ নাই হ'লেও খেল চলি আছে আশা এটাই কোন জিকে চাই যাওঁ ট্ৰফিটো কোনে নিব প্ৰাইজ মানি কোনে পাব এতিয়া অকণমান উৎসাহ আহিছে মানুহখিনিৰ মাজত বিগত বছৰৰ দৰে এই বছৰো মুবিন মুবিনকে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আছে আৰু সংগঠনটোৰ প্ৰতিও তেখেতৰ যথেষ্ট অৰিহণা আছে গতিকে এই আপাহতে তেখেতক আমাৰ উদযাপন সমিতিৰ ফালৰ পৰা এখনি ফুলাম গামোচা আদৰণি জনাব বিচাৰিছোঁ আপোনালোক সকলোৱে সমৰ্থন জনাবলৈ মই আপোনালোকৰ ওচৰত প্ৰণিপাত জনাইছোঁ উদযাপন সমিতিৰ সভাপতি চেহিলুৰ ৰহমানক মুবিন আলীক এখনি ফুলাম গামোচা আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ পোহৰ বিভাগত থকা মুবিন আলী এয়া আপোনালোকৰ সন্মুখত মুবিন আলী সকলোৱে সহযোগ কৰিব চাৰি ৰান লাগে বলাৰে ভয় খাই গ'ল इतिहास का नाम रख जाएगा ये पेपर নাই বাবা নাই আউট 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 की तरफ से আউট আউট খেল টক্কৰ হৈ গ'ল টক্কৰ বলাৰ ভয় খালে M36ক ফাইনেল মেটছখন জিকিবলৈ লাগে মাত্ৰ 4 ৰান আৰু 4 ৰান হোৱাৰ আগতে ইটোৰ পিছত ইটো উইকেট গৈ আছে এতিয়া কি হ'ব একো ক'ব পৰা নাই TMCC আৰু M36ৰ মাজত পুৰা টক্কৰ হৈ আছে খেল এতিয়া ধৰিব পৰা নাই কোনেও আউট 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 कितना ये मैच कैसे बताएगा এয়া M36 উইনাৰ হৈ গ'ল এই বছৰ 2022 চনৰ চেম্পিয়ন M36 ডিমাপুৰ হাইস্কুল খেলপথাৰত চব উৎসাহেৰে সোমাই গৈছে ফিল্ডৰ মাজলৈ চাওক কি পৰিৱেশ তাৰ পিছত চাওক নিজে চাওক আৰু এতিয়া ট্ৰফি আৰু প্ৰাইজ মানি দিব তাৰপিছতে খেল শেষ এক্সকিউজ মি ভাইটি চিকেন ডিনাৰ কোনে খালে আন্টি 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 এতিয়া কি ক'বা তুমি আজি সমাপ্ত হ'ব হ'ল নে হ'ব হৈছে অৱস্থা আমাৰ এয়া বঁটা বিতৰণি আগবাঢ়ি আছে
একদম খেলৰ লাষ্ট মুহূৰ্ত শেষ পৰ্যায়ে কি ক'ব? কি ক'ম, আজি 3 তাৰিখৰ পৰা আজি 8 তাৰিখলৈকে আমি যিটো অপান কষ্ট কৰি খেলখনি খেলালোঁ, তাক লৈ আজি লাষ্ট মুহূৰ্তলৈকে যে আমাৰ কোনো বিশৃংখলাৰ পৰিস্থিতি নহ'লে, তাৰ কাৰণে আমি সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ তৰফৰ পৰা বহুত মানে অন্তৰৰ পৰা আনন্দিত হৈ পৰিছোঁ। এটা সাংস্কৃতিক অনুষ্ঠান লগত আমাৰ নাহিদো আছে, অকণমান দেখাইছোঁ। নাহিদ ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এয়া উদযাপন সমিতিৰ মূল বিষয়বাবদ থকা কেইজনক এতিয়া সম্বৰ্ধনা জনাইছে আৰু তাৰপিছতে জনাব বঁটা বিতৰণী অনুষ্ঠান আছে আৰু বঁটা বিতৰণিৰ লগে লগে খেল সমাপ্তি, এবছৰলৈ আকৌ খেলখন শেষ হৈ যাব। ইয়াৰ পাছতেই প্ৰৱেশ কৰিবলৈ অনুৰোধ জনাইছোঁ, যিহেতু খন্তেক সময়ৰ পাছতে আমাৰ শিৱসাগৰ জিলা সমিতিৰ কোষাধ্যক্ষ সন্মানীয় চিন্তু আলী ওৰফে ইদুল বিগত 4টা বছৰ ধৰি তেখেতে এই খেলখনিত দিবানৈশ প্ৰতিযোগিতাখনিত প্ৰতিবাৰে তেখেতে এটি ট্ৰফি আগবঢ়াই আহিছে। গতিকে তেখেতক আমি কমিটিৰ ফালৰ পৰা আন্তৰিক অভিনন্দন ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ এনে কাৰ্যক আমি শলাগৰ পাত্ৰ বুলি ঘোষণা কৰিছোঁ। অকল শিৱসাগৰ জিলাতে তেনেকুৱা নহয়, তেখেতে বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন জিলাত তেনেকুৱা ট্ৰফি আগবঢ়াই আহিছে। তেখেতৰ মহান উদ্দেশ্য যাতে সফল হওক, তেখেতৰ উদ্দেশ্য যাতে বাস্তৱত ৰূপায়িত হওক, ক্ৰীড়া জগতখনৰ জৰিয়তেও যাতে কোনোবা এজন সুদক্ষ খেলুৱৈ আমাৰ মৰিয়া সমাজৰ পৰা ওলাই যদি অসম তথা ভাৰতত সুনাম গঢ়িব পাৰে, তেনেকুৱা এটা মনোভাৱেৰে তেখেতে এনেকুৱা এটা প্ৰয়াস কৰিছে। গতিকে তেখেতৰ প্ৰয়াস সফল হৈ উঠক, তেখেতক আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, লগতে তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এতিয়া ৰাতি প্ৰায় 1টা বাজিলে আৰু খেল শেষ হৈ গ'ল। যদিওবা আমি ট্ৰফি দিয়ালৈ নৰলোঁ, ঘৰলৈ গুচি আহিলোঁ M36 চেম্পিয়ন এইবাৰ। আৰু শেষত ভিডিঅ'টো কেনেকুৱা পালে জনাব। আমাৰ ভাষা আমি অসমীয়াত জয় অসম।